নমস্কাৰ, গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু মই এয়া আছোঁহি, মোৰ কাষত আছে এয়া পলিবা, এইফালে কমলা বা, এয়া সাবিত্ৰী বাইদেউ, আৰু এইফালে আমাৰ আছে ধুনীয়াকৈ আমি আহিছোঁ এয়া চুতীয়া যুৱ সন্মিলনৰ জনগোষ্ঠীয় সমাৰোহ ব্যাপক আয়োজন হৈ আছে। আৰু আমি আছোঁহি আজি গোলাঘাট সমন্বয় ক্ষেত্ৰত। আহিব আপোনালোক সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ কমলা বাইদেউ কিবা এটা কৈ দিয়ক। প্ৰেক্টিছ চলি আছে। অহা 24 আৰু 25 তাৰিখে আপোনালোক সকলো আমাৰ ইয়ালৈ সমন্বয় ক্ষেত্ৰলৈ আহক গোলাঘাটত। ইয়াত আমাৰ চুতীয়া যুৱ সমাৰোহ আৰু জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান চলি আছে। এইফালে পেণ্ডেলৰ কাম হৈ আছে, আমাৰ এইফালে অনুশীলনো হৈ আছে। গতিকে আপোনালোক সকলো আহক। আৰু এইফালে আছে আমাৰ সাবিত্ৰী বাইদেউ, আমাৰ গোলাঘাট জিলাৰ মহিলা সন্মিলনৰ সম্পাদিকা। এয়া বাইদেউ চিনাকি কৰাই দিছোঁ। নমস্কাৰ, সকলোকে নিমন্ত্ৰণ জনালোঁ। আপোনালোক সকলো আহিব, আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবহি, আমাৰ অনুষ্ঠানটো সফল কৰিবহি। আপোনালোকৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা কৰিলোঁ। আৰু এইফালে আমাৰ লতিকা বাইদেউ ভাগৰ লাগিছে বোলে, বহি আছে এয়া। আৰু এয়া পলিবা কিবা এটা কৈ দিয়ক। নমস্কাৰ, আপোনালোক সকলোকে আমাৰ মিটিঙলৈ নিমন্ত্ৰণ জনাইছোঁ, উপস্থিত থাকিলে ভাল। আশা কৰোঁ অহা 24 আৰু 25 তাৰিখে আপোনালোকে আমাৰ অনুষ্ঠানভাগি উপস্থিত থাকি সাফল্যমণ্ডিত 24 আৰু 25 তাৰিখে সুন্দৰভাৱে যাতে হৈ যায় তাৰে কামনা কৰিছোঁ। সকলোৱে সহযোগ কৰক, সকলো আহক। ঘৰত নাথাকিব দেই। আমাৰ সদৌ চুতীয়া জাতি জনগোষ্ঠীটোক যাতে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আপোনালোকে সঁহাৰি জনাওক। মাজত মাথো 2টা দিন বাকী চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় যুৱ সমাৰোহখনিলৈ আহক। আমি সকলোৱে একত্ৰিত হৈ অনুষ্ঠানভাগি উপভোগ কৰোঁ।